আজি তোমালোকক মই অসমীয়া ব্যাকৰণৰ সন্ধিৰ যেটা টপিক সন্ধিৰ টপিকটো আজি ডিসকাস কৰিবলৈ গৈ আছো। এতিয়া সন্ধিনো কি, সন্ধি কি বস্তু এই বিষয়ে আগতে আমি আলোচনা কৰিম। তাৰপিছত সন্ধি আজি স্বৰ সন্ধিৰ যেটো বিভাগ, এই স্বৰ সন্ধিৰ বিভাগবিলাক আমি আলোচনা কৰিম। এতিয়া সন্ধি কি? সন্ধি হল শব্দৰ মিলন। যেতিয়া দুটা শব্দ ওচৰা ওচৰিকৈ থকা দুটা শব্দক যেতিয়া আমি একলগ কৰি দিওঁ, মিলন ঘটাই দিওঁ, সেইটোকে আমি সন্ধি বুলি কোৱা হয়। এতিয়া সন্ধি হয় ক'ত? সন্ধি ক'ত হয়? ধৰা এটা এক্সাম্পল লওঁ, মই ইয়াৰ পৰা এটা এক্সাম্পল লৈ লৈছো, যেনে নৰ প্লাছ অধম, এই দুটা শব্দ আমি লৈছো, ঠিক আছে। এই দুটা শব্দ নৰ প্লাছ অধম শব্দ দুটাৰ মাজত যেতিয়া আমি সন্ধি সংঘটিত কৰিম, তেতিয়া কি হ'ব? প্ৰথমতে আমি সন্ধি কৰিবলৈ গ'লে প্ৰথমতে আমি শব্দ দুটা ভাঙিবলৈ জানিব লাগিব। সন্ধি ক'ত হয় সেইটো এবাৰ ভালকৈ তোমালোকে চোৱা। সন্ধি হয় এই প্ৰথম শব্দটোৰ, প্ৰথম শব্দ আমি এই নৰ শব্দটোক যদি আমি ভাঙো, এইটো এনেকৈ ভাঙিব পাৰোঁ আমি, ন প্লাছ এটা অ লুকাই আছে ইয়াতে, অ প্লাছ ৰ প্লাছ অ, ঠিক আছে। তাৰপিছত দ্বিতীয় শব্দটোত কি আছে? দ্বিতীয় শব্দটোত আমি কি দেখা পাইছো? এটা আছে অ প্লাছ ধ প্লাছ অ প্লাছ ম প্লাছ অ। এতিয়া এই যে মই ভাঙিলো শব্দটো, ভাঙাৰ পিছত আমি কি দেখিলো? এই নৰ শব্দৰ লাষ্টত কি আছে? এটা অ আছে, আছেনে? নৰ শব্দৰ লাষ্টত এটা অ আছে, আৰু অধম শব্দৰ ফাৰ্ষ্টতো এটা কি আছে? অ আছে। তো এই নৰ শব্দৰ লাষ্ট যেটো বৰ্ণ, এইটোৰ লগত অধম শব্দ মানে পিছৰ শব্দটোৰ যেটো ফাৰ্ষ্ট বৰ্ণ, এই দুটাৰ মাজতে সন্ধি সংঘটিত হয়, ঠিক আছে। তো সন্ধি অসমীয়া ভাষাত সাধাৰণতে সন্ধি আমি তিনি ধৰণৰ দেখিবলৈ পাওঁ: স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি নামেৰে। বিসৰ্গ বা অনুস্বৰ সন্ধি দুটাই হয়, তাতে অনুস্বৰ বিসৰ্গ দুটা সময় পৰে। তো আজি আমি ইয়াতে স্বৰ সন্ধিৰ বিষয়ে আজি তোমালোকক শিকাম। স্বৰ সন্ধিৰ কিছুমান নিয়ম তোমালোকক আজি মই শিকাম। তো চোৱা, এতিয়া স্বৰ সন্ধিত আমি ফাৰ্ষ্ট কি দেখিলো? ফাৰ্ষ্ট যেটো ৰুল, সেই ফাৰ্ষ্ট ৰুলে কি কৈ আছে? অ প্লাছ অ, এই অ আৰু আৰ যোগ হৈ কি হ'ব পাৰে এইটো আমি চাম আজি। চোৱা, এই এক্সাম্পলটো চোৱা, ইয়াতে কি দিয়া আছে? অ, ঠিক আছে। অ প্লাছ অ সমান সমান আ হৈছে। তাৰপিছত আকৌ অ প্লাছ আ সমান সমানো কি হ'ব? আ হ'ব। আ প্লাছ অ সমান সমানো কি হ'ব? আ হ'ব। আৰু আ প্লাছ আ সমান সমানো আ হ'ব। ইয়াৰ এক্সাম্পল আমি চাওঁ। নৰ, চোৱা, নৰ প্লাছ অধম, এইটো মই বুজাই দিছো, অলৰেডি বুজাই দিছো এইটো। নৰ প্লাছ অধম যোগ হৈ ৰৰ পিছত এটা আকাৰ আহিছে, দেখা পাইছানে তোমালোকে? ৰৰ পিছত কি হৈছে? এটা আকাৰ আহিছে। নৰ প্লাছ অধম, নৰাধম, ঠিক আছে। তো ঠিক দুই নম্বৰ যেটো আমি চাওঁ, অ প্লাছ আ, এটা চোৱা, শুভ, শুভ শব্দটোৰ লাষ্টত কি আছে? অ আছে এটা, ভ প্লাছ অ আছে। তো শুভৰ অ লাষ্টৰ অটো আৰু আৰম্ভৰ আৰম্ভ শব্দটোৰ এই লাষ্টৰ এই ফাৰ্ষ্টৰ যেটো আ, এই ফাৰ্ষ্টৰ আ, এই দুটা শব্দৰ কি হৈছে? সন্ধি হৈ গৈছে। শুভ প্লাছ আৰম্ভৰ আ, এই দুটা লগ হৈ শুভৰ অ আৰু আৰম্ভৰ আ লগ হৈ আকাৰ হৈ গৈছে শুভাৰম্ভ। তাৰপিছত ঠিক তেনেদৰে হৈছে কি? আ প্লাছ অ যোগ হৈও আই হ'ব, আমি জানো। কি হৈছে? মহা, মহাৰ লাষ্টত আ আছে, প্লাছ অৰ্ঘ, অৰ্ঘৰ ফাৰ্ষ্টত কি আছে? অ আছে। এই দুটা মিলি কি হ'ল? মহাৰ্ঘ। ঠিক তেনেদৰে নেক্সট এক্সাম্পলটো চোৱা, আ প্লাছ আ ইকুৱেল আ, মহা প্লাছ আনন্দ। মহাৰ লাষ্টত আ আছে, প্লাছ আনন্দৰ ফাৰ্ষ্টত আ আছে, দুটা মিলি কি হ'ল? মহানন্দ। একচুৱেলি কি কোৱা হয় জানা? এই অ আ হস্যই দীৰ্ঘই হস্য দীৰ্ঘ, এই তিনিটাক স্ববৰ্ণ বুলি কয়। অ আৰু আক স্ববৰ্ণ, অ আৰ স্ববৰ্ণ, এই দুটা স্ববৰ্ণ বুলি কোৱা হয়। মানে কি হয়? অ আৰু আৰ উচ্চাৰণ স্থান সেম, গতিকে এই দুটাক স্ববৰ্ণ বুলি কোৱা হয়। হস্যই দীৰ্ঘই উচ্চাৰণ স্থান সেম হোৱাৰ কাৰণে হস্যই দীৰ্ঘইকো কি বুলি কোৱা হয়? স্ববৰ্ণ বুলি কোৱা হয়। ঠিক তেনেদৰে হস্য আৰু দীৰ্ঘৰ উচ্চাৰণ স্থান সেম, গতিকে এই দুটাকো কি বুলি কোৱা হয়? স্ববৰ্ণ বুলি কোৱা হয়। স্ববৰ্ণৰ ক্ষেত্ৰত কি হয়? স্ববৰ্ণৰ ক্ষেত্ৰত দুটা স্ববৰ্ণ যেতিয়া আমি যোগ কৰো, মানে সন্ধিৰ ক্ষেত্ৰত যেতিয়া আমি দুটা স্ববৰ্ণক যোগ কৰো, তেতিয়া কি হয়? দীৰ্ঘ যেটো স্ববৰ্ণ সেইটো সন্ধি হোৱা শব্দটোত আহি পৰে। যেনেকে নৰ নহয়, শুভ আৰম্ভ লোৱা, শুভত অ আছিল আৰু আৰম্ভত আ আছিল, দুটা মিলি কি হৈছে? আৰ আগম হৈছে, মানে দীৰ্ঘটো আগম হৈছে। ঠিক তেনেদৰে আমি এই ক্ষেত্ৰতো দেখা পাইছো, হস্যই প্লাছ হস্যই ইকুৱেল দীৰ্ঘই,
ৰবি প্লাছ ইন্দ্ৰ ৰবীন্দ্ৰ, তো ৰবীন্দ্ৰ দীৰ্ঘ ইকাৰ হৈছে, ঠিক আছে। ঠিক তেনেদৰে হ্ৰস্বই প্লাছ দীৰ্ঘই সমান সমান দীৰ্ঘই হ'ব। অধি প্লাছ ঈশ্বৰ অধিষ্ঠাৰ, অধিৰ হ্ৰস্বই আৰু ঈশ্বৰৰ দীৰ্ঘই, এই দুটা লগ হৈ কি হৈছে অধিষ্ঠাৰৰ দীৰ্ঘই হৈছে। ঠিক তেনেদৰে দীৰ্ঘই প্লাছ হ্ৰস্বই কি হ'ব দীৰ্ঘই হ'ব। এটা চোৱা শশী প্লাছ ইন্দ্ৰ, শশী শব্দৰ লাষ্টত দীৰ্ঘই আছে আৰু ইন্দ্ৰ শব্দৰ ফাৰ্ষ্টত কি আছে হ্ৰস্বই, দুটা যোগ হৈ কি হৈছে শচীন্দ্ৰ, শচীন্দ্ৰ শব্দত কি হৈছে তাৰ পিছত কি হৈছে দীৰ্ঘ ইকাৰ হৈছে। ঠিক তেনেদৰে আমি দেখা পাইছো কি দীৰ্ঘই প্লাছ দীৰ্ঘইও দীৰ্ঘই হ'ব। যেনে সতী শব্দটোৰ লাষ্টত আছে কি, সতী শব্দটোৰ লাষ্টত কি আছে দীৰ্ঘই এটা আছে, দীৰ্ঘই আছে আৰু আৰু কি ইস শব্দটোৰ ফাৰ্ষ্টত কি আছে এটা দীৰ্ঘই, এই দুটা দীৰ্ঘই প্লাছ হয় কি হৈ গৈছে এই দুটাও দীৰ্ঘই পৰিৱৰ্তিত হৈ গৈছে। যেনে সতী প্লাছ ইস সতীশ। ঠিক একে ৰুল এই হ্ৰস্ব আৰু দীৰ্ঘৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। হ্ৰস্ব প্লাছ দীৰ্ঘ ইকুৱেল দীৰ্ঘ। বিধু প্লাছ উদয়, বিধুত লাষ্টত কি আছে হ্ৰস্ব আছে, উদয়ৰ ফাৰ্ষ্টত হ্ৰস্ব আছে, দুটা হ্ৰস্ব লগ হৈ কি হ'ল বিধুদয়ত দীৰ্ঘ হৈছে। ঠিক তেনেদৰে হ্ৰস্ব প্লাছ দীৰ্ঘ ইকুৱেল দীৰ্ঘ। লঘুত হ্ৰস্ব আছে, উৰ্মিত দীৰ্ঘও আছে, উৰ্মি মানে ইয়ল, লঘু প্লাছ উৰ্মি লঘু উৰ্মি। ঠিক তেনেদৰে আমি দেখিবলৈ পাইছো দীৰ্ঘ প্লাছ হ্ৰস্ব কি হ'ব দীৰ্ঘ হ'ব। বধু প্লাছ উন্নতি, ঠিক আছে, বধু প্লাছ উন্নতি, বধুত দীৰ্ঘও আছে আৰু উন্নতিত হ্ৰস্বও আছে, দুটা যোগ হৈ কি হৈ গৈছে বধুন্নতি। আৰু দীৰ্ঘ প্লাছ দীৰ্ঘ কি হ'ব একে হ'ব কি দীৰ্ঘ প্লাছ দীৰ্ঘ দীৰ্ঘ হ'ব। ভূ প্লাছ ঊৰ্ধ্ব ভূৰ্ধ্ব, ঠিক আছে। এয়া হ'ল মানে এইটো স্ববৰ্ণৰ যিটো সন্ধি হয়, স্ববৰ্ণৰ মাজত সন্ধি হ'লে আমি এই ৰুল কেইটা দেখিবলৈ পাওঁ, ঠিক আছে। ইয়াৰ উপৰি আন কিছুমান ৰুলছ সন্ধিৰ ৰুলছ আমি দেখিবলৈ পাওঁ। এইবিলাক চোৱা, যদি কোনো বৰ্ণৰ কোনো শব্দৰ লাষ্ট বৰ্ণটো অ বা আ হয় আৰু কোনো পিছৰ শব্দটো মানে সন্ধি হ'বলগীয়া পিছৰ শব্দটোৰ ফাৰ্ষ্ট বৰ্ণটো যদি হ্ৰস্বই বা দীৰ্ঘই হয়, এই ক্ষেত্ৰত কি হয় জানা এই দুটা যোগ হৈ এই কাৰলৈ পৰিৱৰ্তিত হৈ যায়। এক্সাম্পল এটা চোৱা, বুজি পাইছানে নাই বাৰু আৰু এবাৰ বুজাই দিব লাগিব নেকি বস্তুটো চোৱা। তাৰমানে ধৰা এটা প্ৰথম শব্দটো এই এক্সাম্পলটো চাই লোৱা ভাল হ'ব। এক্সাম্পলটো কি লিখা আছে দেৱ, দেৱ শব্দটো কি হৈছে দেৱ শব্দটোৰ লাষ্ট যিটো অকাৰ আছে নিশ্চয় আছে, আৰু ইন্দ্ৰ শব্দটোৰ ফাৰ্ষ্টত কি আছে হ্ৰস্বই আছে, আছেনে? আমাৰ ৰুলে কি কৈছিল যদি প্ৰথম শব্দৰ লাষ্ট বৰ্ণটো অ বা আ হয় আৰু দ্বিতীয় বৰ্ণৰ ফাৰ্ষ্ট বৰ্ণটো হ্ৰস্বই বা দীৰ্ঘই হয়, তাৰমানে তেতিয়াহ'লে কি হ'ব সেই ক্ষেত্ৰত আমাৰ এই লাষ্টৰ এই অকাৰটো অ আৰু এইটো হ্ৰস্বই এই দুটা প্লাছ হৈ কি হৈ যাব এ হৈ যাব। এই ক্ষেত্ৰত চোৱা দেৱত লাষ্টত অ আছে আৰু ইন্দ্ৰত ফাৰ্ষ্টত ই আছে, এই দুটা লগ হৈ গৈছে অ আৰু ই প্লাছ হৈ গৈছে, অ আৰু ই প্লাছ হৈ কি হৈ গৈছে এই কাৰলৈ পৰিৱৰ্তিত হৈ গৈছে দেৱ প্লাছ ইন্দ্ৰ দেৱেন্দ্ৰ, এই কাৰৰ আগমন হৈ গৈছে, ঠিক আছে। ঠিক তেনেদৰে আমি আৰু এটা এক্সাম্পল চাব পাৰোঁ। চোৱা গণ শব্দটো চোৱা গণ প্লাছ ইছ, ঠিক আছে। গণ শব্দৰ লাষ্টত কি আছে অকাৰ আছে আৰু ইছত দীৰ্ঘ ই আছে, দীৰ্ঘ ই আছে, এই দুটা লগ হৈ কি হৈছে এই দুটা লগ হৈ কি হৈ গৈছে গণেশ, একাৰ এটা আহি গৈছে নতুনকে এটা একাৰ আহি গৈছে। ঠিক তেনেদৰে আৰু এটা এক্সাম্পল ল'ব পাৰা তোমালোকে, যেনে ধৰা ৰমা লৈ লোৱা, ৰমা, ৰমাত লাষ্টত আকাৰ আছে আৰু লগতে যদি আমি কি লৈ লওঁ ৰমা প্লাছ ইছ যদি লৈ লওঁ আমি কি হ'ব দুটা এইটোৰ আকাৰটো আৰু এইটোৰ দীৰ্ঘ ইকাৰটো প্লাছ হৈ যাব, প্লাছ হৈ কি হৈ যাব এটা এই কাৰলৈ পৰিৱৰ্তিত হৈ যাব আৰু ৰমা প্লাছ ইছ ইকুৱেল কি হ'ব ৰমেশ, ঠিক আছে। ৰমা প্লাছ ইছ ৰমেশ। ইয়াৰ পিছত এটা ৰুল আছে চোৱা, যদি অকাৰ বা আকাৰ প্ৰথম শব্দৰ লাষ্টত থাকে আৰু যদি পিছৰ শব্দৰ প্ৰথমত হ্ৰস্ব বা দীৰ্ঘও হয়, হ্ৰস্ব বা দীৰ্ঘও যদি হয় এই দুটা লগ হৈ অকাৰ হৈ যাব। যেনে এক্সাম্পল চোৱা সূৰ্য, সূৰ্যত লাষ্টত এটা অ আছে আমি জানো আৰু উদয়ত ফাৰ্ষ্টত এটা উ আছে, আছেনে? কণ্ডিশ্যন মিলি গৈছে আমাৰ।
সূৰ্য শব্দৰ লাষ্টত অ আৰু উদয় শব্দৰ ফাৰ্ষ্টত উ আছে, দুইটা মিলি কি হৈ গৈছে ওকাৰ হৈ গৈছে, দুইটা মিলি কি হৈ গৈছে ও হৈ গৈছে, সূৰ্য প্লাস উদয় সূৰ্যোদয়। ঠিক আছে, তাৰপিছত চোৱা মহা, মহা প্লাস উৰ্মি, মহাত লাষ্টত আছে এটা আ আৰু উৰ্মিত, উৰ্মিত কি আছে, উৰ্মিত আছে দীৰ্ঘ উ, এই দুটা লগ হৈ কি হৈ গৈছে এইকাৰ হৈ গৈছে মহৰ্মি, সৰি ওকাৰ হৈ গৈছে, এইকাৰ নহয় এইটো ওকাৰ হৈ যায়, ওকাৰ হৈ গৈছে মহৰ্মি। ঠিক আছে, ইয়াৰ পিছত চোৱা, ইয়াৰ পিছত নেক্সট যেটো ৰুল, সেই ৰুলে কি কৈছে অ আৰু আ যদি থাকে প্ৰথম শব্দৰ লাষ্টত আৰু দ্বিতীয় শব্দৰ ফাৰ্ষ্টত যদি এ বা ঐ থাকে, প্ৰথম শব্দৰ লাষ্টত অ বা আ থাকিব লাগিব আৰু দ্বিতীয় শব্দৰ ফাৰ্ষ্টত এ বা ঐ থাকিব লাগিব, এই কণ্ডিশনত দুইটা মিলি কি হৈ যাব ঐ হৈ যাব। এক্সাম্পল আমি চাওঁ, অদ্য, অদ্য শব্দটোৰ লাষ্টত জকাৰৰ পিছত এটা অকাৰ আছে আৰু এব শব্দটোৰ প্ৰথমতে এটা এ আছে, এই দুটা লগ হৈ কি হৈ গৈছে অদ্য প্লাস এব ইকুৱেল অদ্বৈব, অদ্যৰ অ এবর এ দুটা লগ হৈ ঐকাৰ হৈ গৈছে। ঠিক তেনেদৰে মহা প্লাস ঐশ্বৰ্যম, ইয়াত যদি আমি চাওঁ মহাত লাষ্টত কি আছে, মহাত লাষ্টত কি আছে এটা আকাৰ আছে, আছে নে, মহাত লাষ্টত এটা আকাৰ আছে আৰু কি ঐশ্বৰ্যম, যে ঐশ্বৰ্যমত কি আছে ঐকাৰ আছে নে, দুটা লগ হৈ কি হৈ গৈছে, দুটা লগ হৈ কি হৈছে ঐ হৈ গৈছে। আমি জানো আমাৰ ফৰ্মুলা কৈছে যে মহাৰ লাষ্টত থকা আকাৰটো আৰু ঐশ্বৰ্যৰ ফাৰ্ষ্টত থকা ঐকাৰটো দুটা লগ হলে ঐকাৰ হৈ যাব বুলি আমি জানো। ঠিক আছে, আন এটা সূত্ৰ মতে মানে অ আৰু আ যদি প্ৰথম শব্দৰ লাষ্ট বৰ্ণ হয় আৰু ও আৰু ও, ও আৰু ও যদি দ্বিতীয় শব্দৰ ফাৰ্ষ্ট বৰ্ণ হয়, এই ক্ষেত্ৰত যেতিয়া আমি সন্ধি সম্পন্ন কৰো তেতিয়া কি হয়, এই আ অ বা আ আৰু ও বা ও দুটা লগ হৈ ওৱে হৈ যায়। ইয়াৰ দুটা এক্সাম্পল আমি চাওঁ, চোৱা ফাৰ্ষ্ট এক্সাম্পলটো মই লৈছো বন প্লাস ঔষধি, বনৌষধি। ঠিক আছে, বনত লাষ্টত এটা কি আছে অকাৰ আছে, আছে নে অ, বনৰ লাষ্টত এটা অ আছে আৰু ঔষধিৰ কি আছে, ঔষধিৰ ফাৰ্ষ্টত এটা কি আছে ও আছে, এই দুটা লগ হৈ কি হৈ গৈছে ও হৈ গৈছে, বন প্লাস ঔষধি। হয়তো ভাবিব পাৰা যে কোনো চেঞ্জ হোৱা নাই, হয় এই ক্ষেত্ৰত এই ৰুল অনুসৰি ঔকাৰটো মানে ঔকাৰ যেটো ঔকাৰটো ঔকাৰ হৈয়ে থাকে, যেনে বন প্লাস ঔষধি বনৌষধি। ঠিক তেনেদৰে মহা, মহাত লাষ্টত এটা আ আছে আৰু ঔষধিৰ ফাৰ্ষ্টত এটা ও আছে, এই দুটা লগ হৈও ঔকাৰে হ'ব, যেনেকে মহৌষধি হৈছে। এতিয়া যে তোমালোকৰ লগত মই যিটো ৰুল সন্ধিৰ স্বৰসন্ধিৰ যি ৰুল মই এক্সপ্লেইন কৰিবলৈ গৈ আছো, এইটো স্বৰসন্ধিৰ বেষ্ট ৰুল বুলি ক'ব পাৰি, ওৱান অফ দ্য বেষ্ট ৰুল অফ স্বৰসন্ধি। অ'কে, তো এইটো এনেকুৱা এটা ৰুল যেটো দেখিলে তোমালোকে মানে আচৰিত হৈ যাবা, কেনেকে চেঞ্জ হৈ যায়। তোমালোকে হয়তো ভাবা যে যদ্যপি এই স্পেলিংটোত জকাৰটো ক'ৰ পৰা আহি গ'ল, এইটো প্ৰশ্ন চবৰ মনতে হয় আৰু হোৱাৰ কথাও। এতিয়া চোৱা, প্ৰথম কথা মনত ৰাখিব লাগিব, যদি কোনো দুটা মানে শব্দক আমি সন্ধি কৰিছো, তাৰে প্ৰথম শব্দটোৰ যদি লাষ্টত হ্ৰস্বই, আইদাৰ হ্ৰস্বই অর হ্ৰস্ব উ অর ৰি, এই তিনটাৰ কোনো এটা যদি প্ৰথম শব্দৰ লাষ্টত থাকে আৰু দ্বিতীয় শব্দৰ মানে প্ৰথমতে যদি কোনো স্বৰবৰ্ণ এই হ্ৰস্বই হ্ৰস্ব বা ৰি যদি লাষ্টত হ্ৰস্বই থাকে, তাৰ ক্ষেত্ৰত হ্ৰস্বই হ'ব নোৱাৰিব, হ্ৰস্বই হলে দীৰ্ঘসন্ধি হৈ যাব, তোমালোকে আগতে পাইছা। ঠিক আছে, আৰু হ্ৰস্বও হলে দীৰ্ঘ, দুটা হ্ৰস্বও যদি হৈ যায় মানে প্ৰথমটো শব্দৰ লাষ্টতো হ্ৰস্ব আৰু দ্বিতীয় শব্দৰ ফাৰ্ষ্টতো হ্ৰস্ব, তেতিয়া দীৰ্ঘসন্ধি হৈ যাব। ৰিৰ ক্ষেত্ৰতো এনেকুৱা হ'ব। কিন্তু যদি হ্ৰস্বইৰ ক্ষেত্ৰত হ্ৰস্বইৰ বাহিৰে আন কোনো স্বৰবৰ্ণ থাকে আৰু হ্ৰস্বউৰ ক্ষেত্ৰত হ্ৰস্বউৰ বাহিৰে আন কোনো স্বৰবৰ্ণ থাকে, তেতিয়া কি হৈ যাব, তেতিয়া কি হৈ যাব, হ্ৰস্বইটো জ হৈ যাব, হ্ৰস্বইটো য় হৈ যাব, হ্ৰস্বউটো ব হৈ যাব আৰু ৰিটো ৰ হৈ যাব। ইয়াৰ এক্সাম্পল আমি এবাৰ চাম। এতিয়া চোৱা, যদি প্লাস অপি যদ্যপি, এইটো আমি ভাঙি চাওঁ এবাৰ। ঠিক আছে, যদি এটা মই লিখি লৈছো, যদি ইয়াত যদি আমি ভাঙো কি হয়, ইয়াক ভাঙিলে হ'ব ইয়া প্লাস অ প্লাস দ, জ প্লাস অ প্লাস দ প্লাস ই, ইয়াৰ লাষ্টত এটা ই আছে নে, আছে নে নাই, আছে। আৰু পিছৰ শব্দত কি আছে অপি, অপিৰ ক্ষেত্ৰত অটো স্বৰবৰ্ণ হয়নে, অটো স্বৰবৰ্ণ হয় নিশ্চয়। তো
এই হ্ৰস্বই আৰু অ এই দুটা লগ হৈ কি হৈ যাব আমি জানো হ্ৰস্বই ঠাইত জকাৰ হৈ যাব ঠিক আছে হ্ৰস্বই ঠাইত যকাৰ এটা আহি যাব এতিয়া যদ্যপি কি হৈছে হ্ৰস্বই ঠাইত জকাৰ হৈ গৈছে নে যদি চোৱা যদি আছিল দৰ লগত মানে থকা ইটোৱে অৰ লগত সন্ধি কৰি জকাৰ বনাই পেলাইছে তাৰপিছত কি হৈছে দৰ লগত এটা জকাৰ আহি গৈছে এই জকাৰটো এনেকৈ আহিল তাৰপিছত লাষ্টৰ খিনিটো চেম থাকিব এগুলো ঠিক আছে তাৰপিছতো চোৱা পিছৰ একদম এক্সাম্পলটো চোৱা তুমি অতি প্লাস আচাৰ ঠিক আছে অতীত লাষ্টত কি আছে হ্ৰস্বই আছে আৰু আচাৰৰ প্ৰথমতে এটা স্বৰবৰ্ণ আছে তো অতি প্লাস আচাৰ কি হৈ গৈছে অত্যাচাৰ এটা জকাৰ আহি গৈছে এইটো জকাৰটোৰ আগম হৈছে অতিৰে হ্ৰস্বই আৰু প্লাস আচাৰৰ আ মানে স্বৰবৰ্ণৰ আটো যোগ হৈ কি হৈ গৈছে জ আগম হৈ গৈছে জকাৰৰ আগম হৈছে ঠিক সেইদৰে অভি প্লাস উদয় অভ্যুদয় অভিত ইকাৰ এটা আছে আৰু উদয়ত কি আছে হ্ৰস্বও আছে হ্ৰস্বও থকাৰ কাৰণে মানে স্বৰবৰ্ণ হয় এইটো এই দুটা লগ হৈ কি হৈ গৈছে আকৌ জকাৰ হৈ গৈছে ঠিক আছে এইটো হ'ল হ্ৰস্বৰ ক্ষেত্ৰত জ হোৱাৰ ৰুল নেক্সট হ'ল হ্ৰস্বৰ ক্ষেত্ৰত ব হৈ যোৱাৰ ৰুল এটা চোৱা নেক্সট এক্সাম্পলটো মই ইয়াৰ পৰা লৈছো মানে অনু প্লাস অয় অনুত লাষ্টত এটা হ্ৰস্ব উকাৰ আছে আৰু অ অটো হ্ৰস্বৰ বাহিৰে বেলেগ স্বৰবৰ্ণ এটা হয় এই দুটা লগ হৈ কি হৈ গৈছে অনু প্লাস অয় অন্য এটা বকাৰ আহি গৈছে চোৱা নৰ্থ তলত এটা বকাৰ আহি গৈছে ঠিক আছে তাৰপিছত সু প্লাস আগতম এটা সুৰ লাষ্টত এটা উকাৰ আছে আৰু আটো এটা কি হয় স্বৰবৰ্ণ হয় দুটা লগ হৈ কি হৈ গৈছে দুটা লগ হোৱাৰ পিছত এই উটো সুৰ যিটো উ আছিল সুৰ উৰ লগত প্লাস আ মানে এটা স্বৰবৰ্ণৰ যিকোনো এটা বৰ্ণ এইটো হয় এই দুটা লগ হৈ কি হৈ গৈছে দুটা লগ হৈ বকাৰ হৈ গৈছে ঠিক আছে কিন্তু বকাৰৰ পিছত এই আকাৰটোৰ আগম হ'ব মনত ৰাখিবা বকাৰৰ পিছত যিটো চিন থাকিব ধৰা এইটো যি স্বৰবৰ্ণ থাকিব সেই স্বৰবৰ্ণৰ কাৰটো আগম হ'ব যেনে অনুত অয় আছিল কাৰণে অটোৰ কোনো কাৰ নাই সেইকাৰণে অন্যটো থাকিল কিন্তু সু প্লাস আগতমৰ আটো এই ছয় বয় সংযুক্তৰ লগত লাগি গৈছে ঠিক আছে ছয় বয় সংযুক্ত হৈ গ'ল সোৱা হৈ গ'ল ইয়াৰ লগত আকাৰটো লাগি গৈছে ঠিক আছে তাৰপিছত চোৱা থাৰ্ড যিটো ৰুল এইটো হৈছে ৰি ঠাইত কি হৈ যাব ৰ হৈ যাব এতিয়া পিতৃ প্লাস আলয় এতিয়া পিতৃ শব্দৰ লাষ্টত এটা ৰি আছে নে আৰু আলয়ৰ ফাৰ্ষ্টত এটা স্বৰবৰ্ণ আছে আ এই দুটা লগ হৈ কি হৈছে এতিয়া চোৱা মই ভাঙি দিছো বস্তুটো পিতৃ লাষ্টত কি আছে প প্লাস ই প্লাস ত প্লাস কি আছে ৰি আছে হয়নে ৰি আমি জানো যে ৰি থাকিলে কি হৈ যাব ৰি থাকাৰ পিছত স্বৰবৰ্ণ যদি আহে ৰ হৈ যাব ঠিক আছে আৰু পিছত আছে আলয়ত স্বৰবৰ্ণ আ আছে তো এই দুটা লগ হৈ কি হৈ গৈছে ৰ হৈ গৈছে এতিয়া চোৱা পিতৃৰ ৰিকাৰ যদি উঠাই দিয়া হয় ইয়াৰ পৰা যদি আমি ৰিকাৰটো উঠাই দিওঁ তেতিয়াহ'লে এইখিনি আমি যদি বনাওঁ এইখিনি বনালে কি হ'ব এইখিনি যোগ কৰি দিলে আমি কি হ'ব এটা ব্যঞ্জন ত পাম ইয়াতে ব্যঞ্জন তৰ লগত যদি এই ৰকাৰটো যোগ হৈ যায় প্লাস যদি আমি কৈছো নহয় ৰ হৈ যাব ৰ যদি আহি যায় ৰ অহাৰ লগে লগে কি হৈ যাব এইটো দেখাত কেনেকুৱা হৈ যাব এনেকুৱা নহ'ব জানো তাৰপিছত আলয়ৰ আকাৰ আহি যাব তাৰপিছত ল য় আলয় ঠিক আছে পিতৃ প্লাস আলয় পিতৃালয় ঠিক আছে ঠিক তেনেদৰে মাতৃ প্লাস আদেশ মাত্ৰাদেশ মাতৃৰ ৰিকাৰৰ ঠাইত কি হৈ গৈছে ৰকাৰ হৈ গৈছে ৰকাৰটো তৰ পিছত যোগ হৈছে আৰু লগতে আদেশৰ আটো যোগ হৈ মাত্ৰাদেশ হৈছে তো এয়া আছিল থুলমূলকৈ স্বৰসন্ধিৰ এক আলোচনা তো ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন আহিব টেট পৰীক্ষাত তোমালোকৰ আৰু মই ভাবোঁ তোমালোকে কৰিব পাৰিবা আনচাৰখিনি যদি কনচেপ্টটো বুজি পাইছা ভালকে তো তুমি আনচাৰ কৰিব পাৰিবা আজিলৈ এইখিনিতে থাকিম সমাপ্ত কৰিলোঁ মই নেক্সট ক্লাছত মই ব্যঞ্জন সন্ধিৰ বিষয়ে তোমালোকক শিকাম